মই তেতিয়া ক্লাছ 9ত। আমাৰ ঘৰৰ ওচৰতে এজনী ইংৰাজীৰ প্ৰফেচৰ থাকে। বয়স 36মান হ'ব। শকত ওখ সুস্থ পেটটো অলপ ওলোৱা। তেওঁৰ ঘৰ বাইহাটাত। আমাৰ ইয়াৰ কলেজখনত চাকৰি কৰে। আমাৰ ওচৰতে ভাড়াঘৰত থাকে। মোক ইংৰাজী শিকায়। মই সদায় যাওঁ আবেলি পঢ়িব। তেওঁ ঘৰত ট্ৰেক পেণ্ট আৰু টি চাৰ্ট পিন্ধি থাকে। মস্ত কমলা দুটা ওলমি থাকে। কেতিয়াবা শ্লিভলেছ নাইটি পিন্ধি থাকে। কাষলতিৰ তলটো কলা নোমেৰে ভৰা। হাতখন দাঙিলে কমলাকেইটাৰ কিছু অংশ দেখোঁ। থলথলীয়া খোজ কাঢ়িলে লৰি থাকে। পঢ়িব নোৱাৰিলে মোক থিয়কাৰে টপিনাত থপৰিয়াই, পাৰিলে গালত টিপি মৰম কৰে। মোক দেখাকে জুনিখন খজুৱাই নাইটিৰ ওপৰেদি। পেটটোত মোৰ হাতখন লগাই দি সোধে, মই আৰু শকত হৈছোঁ নেকি অ'? মই পেটত হাত ফুৰাওঁ, ইমান কোমল। মোৰ দাং খাই যায় তলফালে। মই কওঁ, নাই হোৱা মেম, মৰম লগা হৈ আছে। তাই খুব ভাল পায়। মোৰ গালত চুমা খাই দিয়ে। চুমা খাওঁতে মোৰ বাহুত মেমৰ বুকুখন হেঁচা খাই যায়। এদিন বহুত ঠাণ্ডা আছিল, তাতে বৰষুণ। মেমে ক'লে, আজি বহুত ঠাণ্ডা, ব'লা লেপৰ তলতে পঢ়োঁ। দুয়ো লেপৰ তলত সোমালোঁ। মেমৰ গাত মোৰ গাটো লাগি আছে। গৰম তেওঁৰ গাটো। সেইদিনা মোক বায়'লজিৰ ৱৰ্ড শিকাইছিল। এঠাইত পেনিছ শব্দটো পালোঁ। তেওঁ অৰ্থ বুজালে। পেনিছ মানে ল'ৰাৰ নুনুটো। মই সুধিলোঁ, ছোৱালীৰ ইংৰাজী বেলেগ নেকি? তেওঁ ক'লে, পুচি আকৌ। এঠাইত বাজাইনা বুলি পালোঁ। তেওঁ ক'লে, তাৰমানে ছোৱালীৰ চুচু কৰা ঠাইখিনি। মই সুধিলোঁ, বাজাইনা আৰু পুচিৰ পাৰ্থক্য কি? তেওঁ অলপ চিন্তা কৰি হাঁহি এটা মাৰি ক'লে, সৰুতে বাজাইনা কয়, ছোৱালীজনী ডাঙৰ হ'লে পুচি কয়, আৰু ল'ৰাৰ চুচুটো মোটা আৰু দীঘল হ'লে দিক কয়, সৰুতে পেনিছ কয়। মই পটকে সুধিলোঁ, মোৰ পিছে কি হ'ব? তেওঁ ক'লে, চাব লাগিব। এইবুলি তেওঁ এখন হাতেদি মোৰ নুনুটোত চুলে আৰু পেণ্টৰ হুকটো খুলি দি মোৰ জাঙিয়াৰ ভিতৰত হাতখন সুমুৱাই দিলে। মোৰ বেঙেনাটো খাৰা হৈ গ'ল। গোটেই বেঙেনাটো মোহাৰি ক'লে, এতিয়া তোমাৰডাল পেনিছ হৈ আছে। যেতিয়া কোনো ছোৱালীৰ লগত সম্বন্ধ কৰিবা, তেতিয়া লাহে লাহে এইডাল দিক হ'ব। মই লক্ষ্য কৰিছিলোঁ, যেতিয়া তেওঁ মোৰডাল মোহাৰি আছিল, তেতিয়া লেপৰ তলতে আনখন হাতেৰে নিজৰ জুনিখন লাৰি আছিল। এইবাৰ মই সুধিলোঁ, পুচি আৰু ভেজিনা কি? তেওঁ বুজালে, ছোৱালী অৱস্থাত ভেজিনা কয়, তেতিয়া ল'ৰাই তাতে মৰম কৰে, লাহে লাহে সেইখন পুচি হয়। মই সুধিলোঁ, আপোনাৰ ভেজিনা নে পুচি? তেওঁ ক'লে, নিজে চুই কোৱাচোন। এইবুলি মোৰ এখন হাত টানি নিলে তললৈ। তেওঁ আনখন হাতেৰে নাইটিটো উজাই আনিলে আৰু মোৰ হাতখন নিজৰ গোপন ঠাইখিনিত লগাই দিলে। মই হাতখন হেঁচি ধৰিলোঁ। মস্ত জুনি, বহুত নোম আছিল। ফুটাটো অলপ ভিজি আছিল। মই আঙুলিকেইটা ইফালে সিফালে কৰি দিয়াত তেওঁ ভৰি দুখন কুচাই দিলে। ফলত ফুটাটো মেল খাই গ'ল। মই সুধিলোঁ, ইমান গৰম কিয়? তেওঁ ক'লে, ভিতৰত আৰু গৰম, আঙুলি এটা সুমুৱাই চোৱাচোন। মই তেওঁতকৈ চাপৰৰ বাবে ভালকৈ লগ পোৱা নাছিলোঁ। তেওঁ ক'লে, লেপৰ তলত সোমাই লোৱা, তেতিয়া ভালকৈ দেখা পাবা। মই লেপখনৰ তলত সোমাই গ'লোঁ। তেওঁ নাইটি তেতিয়া কঁকালত। মস্ত কলগছ হেন উৰো। পেটটো বগা ওখ। তেওঁ এখন ভৰি নমাই দিলে, দেখিলোঁ কলা কলা নোমেৰে ভৰা চুচুখন। শকত বাবে চুচুখন অলপ তলমুৱা। এটা আঙুলি মেমৰ চুচুৰ ফুটাত সুমুৱাই দিলোঁ। মেমে ক'লে, দুটা সুমুৱাই দিয়া। মই দুটা আঙুলি ভৰাই দিলোঁ। পুপকৈ সোমাই গ'ল। মেমে আহ কৈ উঠিল। মোক সুধিলে, কেনে লাগিছে, পুচি নে ভেজিনা? মই ক'লোঁ, ভেজিনা। মেমে হাঁহিলে আৰু ক'লে, ধেই, কি যে কোৱা, মোৰ এতিয়া ভেজিনা হৈ থকা নাই। মই সুধিলোঁ, কিয়? তেওঁ ক'লে, কাৰণ মই বহুবাৰ সংগম কৰিছোঁ। ল'ৰা মানুহৰ চুচুটো আমাৰ ফুটাটোত ওলোৱা সোমোৱা কৰিলে তাক সংগম কৰা বুলি কয়। আৰু তেতিয়া ছোৱালীৰখন পুচি হৈ যায় আৰু ল'ৰাৰডাল দিক হৈ যায়। তেতিয়া ল'ৰা আৰু ছোৱালী দুজনে পৰম সুখ পায়। মই ক'লোঁ, মেম, মোকো দিক বনাই দিয়ক। তেওঁ ক'লে, তুমি কিন্তু কাকো ক'ব নোৱাৰা আৰু মই যি কওঁ মানিব লাগিব। মই ক'লোঁ, হ'ব। তেতিয়া তেওঁ মোক মোৰ পেণ্ট আৰু জাঙিয়া খুলিব দিলে।
মই খুলি দিলোঁ। মোৰ বেঙেনাটো তেওঁ হেঁপাহ পলাই লাৰিলে। তাৰপিছত মোক ক'লে, তুমি এতিয়া মোৰ চুচুকণ খোৱা। মই আকৌ লেপৰ তলত সোমালোঁ। তেওঁ দুইখন ভৰি আঁঠুলৈ কোচাই মেলি দিলে। মই দুভৰিৰ মাজতে শুই তেওঁৰ মস্ত চুচুকণ খাব ধৰিলোঁ। মাজে মাজে কঁকালখন দাঙি দিয়ে। তেতিয়া চুলিবোৰ মোৰ নাকে মুখে সোমাই যায়। কিছু সময় এনেকৈ চেলেকাৰ পিছত তেওঁ মানুহজনী ওলোটাকৈ শুই লেপৰ তলতে টপিনাখন যিমান পাৰে ওপৰলৈ দাঙি দি ক'লে, এইবাৰ এনেকৈ খোৱা। ইমান ডাঙৰ টিকা মই আগতে কেতিয়াও দেখা নাই। মোৰ ঘিণ লাগিছিল, কিন্তু মেমে বেয়া পায় বুলি আকৌ তেওঁৰ জুনিত মুখখন গুজি দিলোঁ। তেওঁ ঠেলি ঠেলি দিয়ে পিছফালে পোকৰখন। তেতিয়া ফুপটো মোৰ নাকতে হেঁচা খায়। এবাৰ তেওঁ ক'লে, তুমি এটা কাম কৰা, মোৰ চুচুখন খাই থাকোঁতে এখন হাতেদি নিজৰ বেঙেনাটো লাৰি থাকা। মই আঁঠু কঢ়া যেন হৈ ল'লোঁ আৰু তেওঁৰ চুচুখন খাই খাই এখন হাতেৰে মোৰ বেঙেনাটো লাৰি থাকিলোঁ। সঁচাই মজা লাগিছিল। কিছু সময় মজাটো লওঁতেই মোৰ পানী গুচি গ'ল মেমৰ লেপখনতে। মেমে গম পাই উঠি বহিল। মোৰ ভয় লাগিছিল মেমে গালি দিয়ে বুলি। লেপখনৰ বহু অংশ মোৰ পানীৰে ভিজি গৈছিল। মেমে হাতেৰে সেইবোৰ লাৰি চাই শুঙিলে। তাৰপিছত মোৰ বেঙেনাটোত লাগি থকাবোৰ তেওঁ হাতখনেদি মচি হাতখন মুখত সোমাই আঙুলিবোৰ চেলেকি চেলেকি খালে। কিন্তু খং নকৰিলে। হাঁহি হাঁহি ক'লে, এইবোৰ এনেই পেলাব নালাগে, আমাৰ ফুটাটোত ভৰাব লাগে, তেতিয়া মজা লাগে। একো নাই, যোৱা এতিয়া ধুই আহা। মই বাথৰুমত গ'লোঁ। পেচাব কৰি ধুব লওঁতে দেখিলোঁ মেমৰ পেটিকোট এটা পকাতে পৰি আছে। মই উঠাই থ'বলৈ দাঙি দিওঁতে দেখিলোঁ পেটিকোটটোৰ তলত এটা মস্ত ভোলা বেঙেনা। সেইটো আনি শুঙি চাই মই চব বুজি পালোঁ। একেই গোন্ধ মেমৰ চুচুৰ লগত, মানে আজি মেমে বেঙেনা মাৰিছে। সেইবাবে ইমান গৰম হৈ আছে। পেটিকোট আৰু বেঙেনা আগৰ জেগাতে থৈ মই বিচনাত আহিলোঁ। ঠাণ্ডা লাগিছিল কাৰণ মই উলংগ হৈ আছিলোঁ। মেমে এগিলাচ গাখীৰ আৰু বিস্কুট আনি খাব দিলে মোক। নিজেও বিস্কুট খালে। তেতিয়াও মেমে নাইটি পিন্ধিহে আছিল। গাখীৰৰ গিলাচটো টেবুলত থৈ তেওঁ এবাৰ নাইটিটো খুলি দিলে মোৰ চকুৰ সন্মুখতে। কি মস্ত কমলাকেইটা বগা বগা ওলমি পৰা। নিপুল দুটাও মস্ত ৰঙচুৱা। মোক ক'লে, আহা মোৰ কমলা দুটা খোৱা। এইবুলি কৈ এটা হাতেৰে দাঙি আগটো মোৰ মুখত সুমুৱাই দিলে। মই হেঁপাহ পলাই খালোঁ। এইবাৰ আনটো সুমুৱাই দিলে। মই গাৰু এটাত শুই আছিলোঁ। মেম মোৰ ওপৰত আঁঠু কাঢ়ি লৈ ওলমি থকা কমলা এটা মোক খুৱাই আছিল। অলপ তেনেকৈ তেওঁ খুৱাই মোৰ মুখৰ ওপৰত বহি চুচুখন মোৰ ওঠত লগাই ক'লে, তেতিয়া খুব মজা লাগিছে, আৰু এবাৰ খোৱাচোন। এতিয়া তেওঁৰ চুচুখন আৰু মেল খাই গৈছিল। ভিতৰৰ ৰঙা ৰঙা মাংসবোৰ দেখা গৈছিল। বগা বগা বিজল কিছুমান ওলাই আছিল। চব খাই দিলোঁ মই। কিছু সময় খোৱাৰ পিছত তেওঁৰ জুনিৰ ফুটা দি এসোপামান ৰস বব ধৰিলে। খুব তীব্ৰ গোন্ধ সেইবোৰৰ। মই মুখখন গুচাই দিব খুজিছিলোঁ, কিন্তু মেমে মোৰ মুখখন ধৰি জোৰকৈ মোৰ মুখত বহি দিলে। ক'লে, মেলি দিয়া মুখখন। মই মেলি দিয়াত জুনিখনৰ নোম সহিতে আধা মোৰ মুখত সোমাই গ'ল আৰু তাৰ পৰা ওলোৱা বিজল বিজলবোৰ মোৰ গল পালে। মেমে ক'লে, একো নহয়, খাই দিয়া, শক্তি পাবা। মই চব খাই দিলোঁ। তেতিয়া মেমে তেওঁৰ জুনিখনেদি মোৰ গোটেই মুখখনত ঘঁহাব ধৰিলে। নিজৰ ওলমি পৰা পেটটো হাতখনেদি হেঁচি ধৰি মোৰ মুখখনলৈ চাই চাই মোৰ চকু, কপাল, নাক, ওঠ, থুতুৰি, গাল চবতে তেওঁৰ জুনিখন ঘঁহাই ঘঁহাই মোৰ গোটেই মুখখনতে জুনিৰ ৰসেদি আঠা আঠা কৰি দিছিল। তাৰপিছত তেওঁ মোৰ কাষত শুই মোৰ গোটেই মুখতে চেলেকিব ধৰিলে। চব আঠাবোৰ তেওঁ চেলেকি চেলেকি চাফা কৰি দিলে। মোক ক'লে, কেনেকুৱা লাগিছে মোৰ জুনিখন খাই? মই ক'লোঁ, নিমখীয়া। তেওঁ ক'লে, এইবাৰ মোৰ জিভাখন খোৱা। এইবুলি তেওঁৰ জিভাখন মোৰ মুখত সুমুৱাই দিলে। মই চুহি চুহি খালোঁ। তেওঁ জিভাখনেদি মোৰ মুখৰ ভিতৰত ঘটালি দিলে। মোক সুধিলে, কিবা হৈছেনে? এইবুলি মোৰ বেঙেনাডালত মুঠা মাৰি ধৰি অগা-পিছা কৰিব ধৰিলে। তাৰপিছত তেওঁ লেপৰ তলত সোমাই গ'ল। তেওঁ পথালিকৈ থকা বাবে লেপখনত তেওঁক আঁতা নাছিল।
ফলত টপিনাৰ আধা অংশ লেপৰ বাহিৰত ওলাই আছিল। দৃশ্যটো দেখি মোৰ বেঙেনাটো টিংটিঙাই গ'ল। মস্ত ডাঙৰ টিকা দুটাৰ আধা ওলাই থকাত বহুত মৰম লাগিছিল মেমক। ইফালে লেপৰ তলত মেমে মোৰ বেঙেনাটো গুৰি লৈ মুখত ভৰাই চুহি আছিল। মাজে মাজে আগৰ চালচটা নমাই লৈ আগটোত জিভা দি হুৰহুৰাই দিয়ে। এখন হাতেদি মোৰ সৰু সৰু গুটি দুটা আলফুলে লৰাই আছে। মোৰ কিবা লাগি গ'ল। অলপ পিছত তেওঁ থাকিব নোৱাৰা হৈ লেপখন দলিয়াই দিলে। আমি দুয়ো বিচনাত সম্পূৰ্ণ উলংগ। মেমৰ প্ৰকাণ্ড শকত শৰীৰ আৰু মোৰ ক্ষীণ চাপৰ দেহা। মেম মোৰ ওপৰত উঠি ল'লে। এখন হাতেদি মোৰ বেঙেনাটো ধৰি নিজৰ চুচুখনত লগাই তললৈ হেঁচি ধৰিলে। সৰসৰাই সোমাই গ'ল মেমৰ প্ৰকাণ্ড যোনিত মোৰ সৰু বেঙেনাটো। তাৰ পিছত আৰু কি থাপ দিছে দেখিলে বিশ্বাস নহ'ব। হাতীহেন টপিনাখনেদি মেমে ইমান স্পীডত কেনেকৈ থাপ মাৰিব পাৰে নেদেখিলে বিশ্বাস নহ'ব। শব্দই বাহিৰৰ বৰষুণৰ শব্দকো তল পেলাইছিল। কমলা দুটাৰ নাচন আৰু ছাৰ আছিল। মেমৰ চকু মুখ ৰঙা হৈ গৈছিল। বগা মানুহজনী ৰঙা হোৱাত আপেলহেন দেখাইছিল। মাজে মাজে তেওঁ চাই তলত কেনেকৈ সোমাই আছে। মাজে মাজে হাতখন তললৈ নি মোৰ গুটি দুটা মোহাৰি দিয়ে। মোক কয়, দাঙি দাঙি দিয়া কঁকালখন। মই দাঙি দিওঁ। এবাৰ এটা গাৰু তেওঁ মোৰ টপিনাৰ তলত দি ল'লে আৰু আকৌ মোৰ ওপৰত উঠি মোৰ গোটেইডাল ভৰাই ল'লে। এইবাৰ অলপ বেছি ভিতৰলৈ যোৱা যেন লাগিল। তেওঁৰ স্পীড আৰু বেছি হ'ল। মাজে মাজে যোনিখনেদি মোৰ বেঙেনাটো চেপি ধৰে। মেমৰ ভাষাও লাহে লাহে অশ্লীল হ'ব ধৰিলে। ক'ব ধৰিলে, দিয়া উঠাই দিয়া, মোৰ যোনিৰ পানী ওলাই দিয়া। মেমৰ মুখত যোনি শব্দ শুনি মোৰ বেঙেনাডাল আৰু ডাঙৰ হ'ল আৰু ক'লে, তোমাক খাই মজা লাগিছে। আজিৰ পৰা সদায় লেপৰ তলত টিউচন কৰিম। সদায় কামটো কৰিম তোমাৰ লগত। এইবোৰ কথা শুনি ময়ো তলৰ পৰা দাঙি দাঙি দিব ধৰিলোঁ। মেমে এনেকৈ মাৰি মাৰি এবাৰ মোৰ বুকুতে শুই দিলে। তেওঁৰ পানী ওলাইছিল চাগৈ, কাৰণ মোৰ বেঙেনাটোত গৰম গৰম কিবা লাগিছিল বিজল বিজল। তেওঁ মোৰ ওপৰত শুই দীঘল দীঘল উশাহ ল'ব ধৰিলে। মোৰো উত্তেজনা চৰম আছিল। তেতিয়াও মোৰ বেঙেনাৰ আগটো মেমৰ যোনিত সোমাই আছিল। মই দাঙি দাঙি ভৰাব খুজিছিলোঁ, কিন্তু তেওঁৰ দেহৰ ওজন বহুত বাবে মই তেওঁৰ টপিনাখন হিলাবই নোৱাৰিলোঁ। তেওঁ কথাটো বুজি পাই মোৰ পৰা নামি কাষতে আঁঠুকাঢ়ি ল'লে আৰু মোক ক'লে, এইবাৰ অলপ বেলেগ সুখ লোৱা। তেওঁ মুখখন আৰু কমলা দুটা বিচনাত পেলাই পাছফাল যিমান পাৰে দাঙি ওপৰমুৱা কৰি দিলে। মোক ক'লে, এইবাৰ মোক পিছফালৰ পৰা মাৰা। মই সুধিলোঁ, তাৰমানে? ক'লে, মোৰ পিছফালৰ ফুটাটোত তোমাৰ লিংগটো সুমুৱাই দিয়া। মই মেমৰ পিছফালে দুটা গাৰু দি তাত আঁঠুকাঢ়ি ল'লোঁ। মই তেওঁৰ পিছফালৰ ফুটাটোত মোৰ বেঙেনাডাল সুমাই দি কিছু সময় মাৰি মাৰি মোৰ পানী ওলাই গ'ল। সেইবোৰ চব মেমৰ ভিতৰতে পেলালোঁ। তাৰ পাছত মেমে মোক বুকুৰ মাজত সুমাই ল'লে আৰু লেপখন টানি গাত ল'লোঁ। এনেকৈ দুয়ো লেপৰ তলত উলংগ হৈ চুমা খাই খাই কেতিয়ানো টোপনি আহিল গমেই নাপালোঁ। যেতিয়া মেমে মোক জগাই দিলে তেতিয়া সন্ধিয়া হৈছিল। তেওঁ এখন গামোচা দি চুচুকণত লাগি থকা সেইবোৰ মচি গডৰেজটো খুলি তাৰ পৰা ষ্টেফি এটা উলিয়াই পেণ্টিটোত লগাই পিন্ধি ল'লে। সেইটো কিয় ল'লে সোধাত ক'লে, তই যিসোপা মোৰ ভিতৰত পেলালি সেইবোৰ ওলাই থাকিব। এইবুলি মোক সাবটি লৈ চুমা খালে আৰু ক'লে, মোক সদায় দিবিনে? এইদৰে মই মোৰ জীৱনত প্ৰথমবাৰ যোনিৰ সোৱাদ ল'লোঁ এজনী আধবয়সীয়া মহিলাৰ লগত। তাৰ পিছদিনাও মেমক কৰিছিলোঁ। সেইদিনা মেমে কৰাবলৈ ৰেডি হৈয়ে আছিল, অকল মাত্ৰ নাইটি এটা পিন্ধি, না ব্ৰা না পেণ্টি। মই যোৱাৰ লগে লগে তেওঁ চোফাখনত বহি ভৰি দুটা মেলি চোফাত উঠাই নাইটিটো দাঙি দিলে। কালি লেপৰ তলতহে খাইছিলি, ল এতিয়া পোহৰত খা, মেমে ক'লে। মই তেওঁৰ কৰঙণ দুটাৰ মাজত আঁঠুকাঢ়ি ল'লোঁ। এই প্ৰথম পোহৰত দেখিলোঁ তেওঁৰ চুচুখন। মোটা মোটা কৰঙণৰ মাজত এসোপা জংঘল, তাৰ মাজত চুচুখন। ক'লা পাপৰি দুটা মেল খোৱা, মাজতে ফুটাটো, তাৰ তলত পোকৰৰ ফুটাটো। নোমবোৰ পোকৰৰ ফুটালৈকে আছে।
তেওঁ ক'লে, কি চাই আছা ভেবা লাগি? হাতেদি নোমবোৰ গুচাই লৈ চেলেকি দিয়া দিনৰ পোহৰত। মেমৰ নাঙত জুনিখন দেখি মোৰ বেঙেনাটো জঁপিয়াই উঠিল। মেমৰ জুনিখন খাই থাকোঁতে মোৰ পেণ্টৰ ভিতৰত বেঙেনাটো টনটনাই আছিল। মেমে এবাৰ চুই চাই ক'লে, দে এতিয়া তোৰডাল মোৰ তাত সোমাই দে। ময়ো চোফাখনত এখন ভৰি উঠাই লৈ মোৰ লকলকাই থকা বেঙেনাটো একে হেঁচাতে মেমৰ বহল জুনিত ভৰাই দিলোঁ। পুৰপুৰাই সোমাই গ'ল। আহ, কি যে মজা! কোমল কোমল এসোপা বোকাতহে যেন ভৰাইছোঁ। ৰসে চপচপীয়া আৰু মোৰ থুৰে কোমল হৈ থকা চুলিবোৰৰ মাজেদি মোৰ বেঙেনাটো আপ ডাউন হৈ আছিল। তাৰ পাছত মই আৰু ৰাখিব নোৱাৰিলোঁ নিজকে। তেওঁৰ জুনিত পানী উলিয়াই দিলোঁ। সেইদিনা মোৰ বহুত দুৰ্বল দুৰ্বল লাগিছিল গাটো। মেমৰ গাৰ ওপৰতে মেমক সাৱটি শুই গৈছিলোঁ। এইদৰে আৰম্ভ হ'ল ৪৫ বছৰীয়া মেডাম আৰু মোৰ দীঘলীয়া সম্ভোগৰ যাত্ৰা।